কৃষ্ণ ৰাইজ টোপনি ক্ষতি কৰি একেবাৰে অৱস্থা বেয়া হৈ গৈছে, চকুৰ অৱস্থা একেবাৰে বেয়া। আজি আকৌ ভাওনা আছে সৰু পথাৰত। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। আহি ভাণ্ডাৰ পালেহি। ভাণ্ডাৰত পাই বোলো ডেছকেইটা লৰালৰিকৈ গাড়ীত জাপি লৈ আমি সৰু পথাৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আহি আমি নামবৰ ৰিজাৰ্ভ পালোঁহি। ৰিজাৰ্ভৰ মাজেৰে ভাওনাস্থলীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আহি আমি ভাওনাস্থলীতে পালোঁহি। ব'লক নামঘৰৰ ভিতৰৰ পৰিৱেশসমূহ অকণ দেখাবলৈ চেষ্টা কৰোঁ। এই চাউণ্ডৰ ল'ৰাকেইটা চাউণ্ড ৰেডি কৰিছে। আমি বোলো লৰালৰিকৈ গেমিবলৈ গৈ মেকআপৰ কাম আৰম্ভ কৰিলোঁ। ইফালে আকৌ আজি ভাওনা ভাগ বোলে সোনকালে আৰম্ভ কৰিব, সেইটোকে লৰালৰিকৈ উজ্জ্বল কাই আৰু মই দুই মেলি মেকআপ আৰম্ভ কৰি দিলোঁ। ৰাইজ ইফালে আকৌ ৰামচন্দ্ৰ, লক্ষ্মণ, হনুমন্ত তিনি মিলি গুপ্ত আলোচনাত ব্যস্ত। ৰামচন্দ্ৰই আকৌ ফোনত কাৰলৈনো ফোন কৰিছে গমেই নাপাওঁ। আৰু ইফালে আকৌ এইটো ক'লা বস্তু কি ওলালে দেখি আকৌ ভয়ে লাগিলে। ব'লকচোন আমি ভাওনা অকণ অংশ দেখুৱাবলৈ চেষ্টা কৰোঁ।
ৰাইজ শেষেই হ'ল। আজি আকৌ নাট আছিলে ভাতৃবধূ, স্থান সৰু পথাৰ জপৰাজান। আমি বোলো ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পৰিল।